পানী দিওঁগৈ মানে এই ঘৰটো নতুনকৈ আমাৰ এডোখৰ বনাই থকা হৈছে ৰুম কেইটামান মানুহজন পূৰা কামত গ'ল মোৰ মানে পানী দিবলৈ কৈ থৈ গৈছে আৰু সেয়া দিওঁ চাওঁ মই এডোখৰত ইমান ওখ এয়া মই উঠিব লাগে এতিয়া চাওঁচোন কেনেকৈ উঠিব পাৰোঁ নে নোৱাৰোঁ উঠিব পাৰিম নে পাৰিবা ড্ৰেছটো ভাল নহ'লে খালি ওপৰত উঠা হাফ পেণ্ট লগাই ল'ব লাগিছিলে কাম কৰিবলৈ লাগে উঠিলোঁ দেই পুৰা আকাশত উঠি থকা নিচিনা লাগিছে বা মাথাই ঘূৰাব পাই মোৰ গাতে পানী পৰি এদাই হ'ব এতিয়া দেই ধৰা আগত আহিলোৱা ময়ে পৰিম এতিয়া আমি মাইকী মানুহবোৰে এইবিলাক কাম কৰিব নোৱাৰোঁ বুলি ভাবে হয় নোৱাৰি চব কাম বাৰু যিটো পাৰি আৰু চেষ্টা কৰিব লাগে ন পানী পানী দি আছোঁ এতিয়া মই সেইফালে দিয়াটোহে এতিয়া কেনেকৈ দিম পানী তলৰ পৰাই দি দিবা তলৰ পৰাই দি দিব লাগিব এতিয়া আকৌ নামাটোহে এনেকৈ কৰি ল'ব লাগিব ইজিকৈ আহি গ'লো হে নহয় নহয় ভয়টো কমিছে আচলতে নহয় এনেকৈ কৰি ল'লে ভয়টো কমে ক দেখে নাই ধৰিবলৈ চেলো হয় এইটো চাইডে দিব আছে এইটো চাইডে দিলোঁহে এতিয়া এইটো চাইডে কেনেকৈ দিম আৰু মানুহজন নাই কামত গ'ল মোকে দিবলৈ দিলে চাওঁচোন বাৰু পাৰোঁ নে নোৱাৰোঁ বুলি ভাবিলোঁ ইমান ওখ এইটো চাওঁচোন ঘোঁৰাটোৰ ওপৰত দি কিনে উঠি কিনে দিছোঁ চেষ্টা অসাধ্য একো নাই কৰি চাইছোঁ আৰু পাৰিলোঁ যিহেতু উঠিবলৈ যিখিনি পাৰি মানে কৰিবলৈ মাইকী মহিলা হ'লেও কৰিব লাগে আৰু ন চেষ্টা কৰি চাব লাগে আৰু ঘৰত বহুত ওখ হৈছে আকৌ মানুহজনে দিলে চাপৰখিনি পালে মই সেই ওখখিনি পাইছোঁ দিবলৈ